Dogmuka Thana Kaparlo Mahamaya Paharguria Rongalong Inut Ariso Apok Erati Piapan Apranar Mudet Pusi Nilituma Perang Kipen Kat News along Bertang Pali Hargat Subdivision Angkang Dogmuka Thana Kaparlo Mahamaya Paharguria Rongalong Inut Abangpu Ati Piapan Apran Karmuta Lampin Dogmuka Angkang Chithanjo Jalo Birta kilonga tengki Rakesh Gor Arta Ningkan Koirapho Hidi Sokro Tetpen Kesangahud Kopialam Penluni Athimatham BBC Atipi Jankuar Gorapan Tengkengsi Apranar Muddelo Api Honi Kekemabang Popan Sarjing Arongolong Kachipatu Damahud Si Raikom Saiketum Chekom Damsi Ingnang Damno Eta kobor noro kele moi Bharata kamot gosilo বেলেগ মানুহে মোক খবৰ দিলে বলে এনেকা তেনেকা মাৰি দিলে পথাৰতে মাৰি কিনি পেলাই দিছে বলে শুনা পালো তাৰপিছত মই ক'লো চাইকেলৰ দৌৰ মাৰ যা তাক চাবি কি হৈছে হোৱা নাই বলে কামটো এৰি কিনি মই আহিলো আহি কিনি চাইছো পথাৰতে মাৰি কিনি পেলোৱা আছে দূৰে দূৰে তাৰপিছত লাহে কৰি মই সাইডটা ডাণ্ডাবিলাক সাইড কৰি কিনি তাক উঠাই কিনি লাহেকে লৈছো মই ঘৰত আপুনি যেতিয়া ইয়াত পাইছিলে এটা মানুহ আছিল ইয়াত মানুহ নাই কোনো নাছিলে আপুনি কাম কৰিবলৈ ক'ত গৈছিলে মই ডকমগাতে কাম কৰি আছিলো মাৰাজন কি কোনে মাৰিছে তেখেতক মোৰ ভাইটো মাৰিলে আপোনাৰ ভাইটিয়ে আৰু আপোনাৰ পত্নীক মাৰিছে ন কিহেৰে মাৰিছে লাকুটিটো মাৰিছে বাহেৰে বাহেৰে দিনৰ কিমান মান সময়ত হ'ব দিনত এনে 12 মান বজাত হ'ব 12 মান বজাত আপুনি আহি আপোনাৰ পত্নীক জীৱিত অৱস্থাত পাইছিলে নে মৃত্যুৰ গুৰা চেপ্টা হোৱাৰ পিছত পাইছো মৃত্যুৰ হোৱাৰ পিছত পাইছে পথাৰত পৰি আছিলে তো আপোনাৰ পত্নীক আপোনাৰ ভাইকে মাৰা বুলি আপুনি ক'ব বিচাৰিছে কিবা হাই কাজিয়া কিবা আছিল নেকি একো নাই তেনেকুৱা একো নাছিলে ন পথাৰত কাম কৰি আছিলে তেখেতে পথাৰত কাম কৰিব ওলাইছে মই ৰাতিপুৱা ওলালো হেঁতে ওলালে আচ্ছা মই আহি তেতিয়া ডগমগাতে মই গৈ পালো কামত ব্যস্ত হৈ আছো হেঁতে ধান কাটি আছিলে এইখিনিত কাটি আছিলে আহিছে ইয়াতে জিৰণি কৰিবৰ কাৰণে ট্ৰেক্টৰ চাহ পানী খাম বুলি কৈ কিনি ভনী লগত তেতিয়া মই আহি তেতিয়া মোৰ কাৰণে খবৰ দিলে মই খবৰ ললো তেতিয়া খবৰটো দিলে এনেকা তেনেকা পথাৰতে হাই কাজিয়া কৰি আছে কোনে কোনে নাগা বুলি কৈছে মোৰ ভাইৰ লগত তেতিয়া মই বোলো তই যা সোনকালে চাইকেল লৈ যা চাইকেল লৈ মই দৌৰি কিনি আহি কিনি চালো লাষ্টটো পৰি আছে মানুহ কোনো নাই এই মোৰ চালা একজন আহি কিনি খাৰা হৈ আছিলে চাই কিনি উঠাম নুঠাম কি কৰিম নকৰিম ডাণ্ডাবিলাক পেলোৱা আছে মই আহি কিনি কান্দি আছো কান্দি কিনি উঠাই কিনি লৈ তাক ভালকৈ যত্ন কৰি কিবা কাপোৰ চাপোৰবিলাক মাথা চাথাবিলাক ঠিক কৰি কিনি তাক দাঙি হৈ গৈছে বুলি তো জেগাটো হৈছে মহামায়া পাহাৰগুৰি ডকমকা থানা তো লগালগ আমাৰ OC ডকমকা আৰু ষ্টাফ পিঅ'লে গ'ল পিঅ'ত গৈ পিঅ'টো আমি চিকিউৰ কৰা হ'ল তাৰপিছত এগৰাকী দুগৰাকী তাৰমানে আই উইটনেছ আছিলে আই উইটনেছে আমাক ঘটনাটো ক'লে যে যিগৰাকী মানে মহিলাৰ মৃত্যু হৈছে বুলি খবৰ পাইছে তেখেতৰ নাম হ'ল জান কোঁৱৰ কোঁৱৰ আৰু যোনে ঘটনাটো কৰিছে বা আছামীজন তেওঁৰে দেৱৰ ৰাকেশ গড় তো আমি আই উইটনেছে কোৱাৰ মতে আমি সেই মানুহজনক লোকেট কৰিবলৈ আমাৰ OC ডকমকাই চেষ্টা কৰিলে আৰু ওচৰৰ গাঁও এখনত তেওঁ লুকাই আছে বুলি তথ্য পোৱাত আমাৰ OC ডকমকা আৰু থানাৰ ষ্টাফে চাৰ্জেং গাঁৱৰ পৰা তেওঁক আটক কৰা তাৰপিছত আমাৰ যিবিলাক পিঅ'ত যিবিলাক প্ৰচিডিয়াৰ থাকে যিখিনি কৰিব লাগে যিখিনি চিজাৰ সেই গোটেইখিনি কৰা হৈছে আৰু বৰ্তমান আমি আছামীজনক ডকমকা থানাত অনা হৈছে আৰু কেছ এটা যিজন মাইকী মানুহ যিজন ঢুকালে তেওঁ হাজবেণ্ডে এটা কেছ দিয়াত আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু যিখিনি আমাৰ লিগেল প্ৰচিডিয়াৰ যিখিনি ল'ব লাগে সেইখিনি বাৰু ৰাকেশৰ ওপৰত অভিযোগ আছে তেখেতে আগতো কাৰোবাক তেনেকৈ হত্যা কৰা বুলি কিবা পাইছে নেকি এতিয়াতো আমি বৰ্তমান তেনেকুৱা কেছ বা হেৰি কৰা নাই এতিয়া মানুহৰ মুখত বা পাব্লিক ভিউ বা সেইটো বা শুনা পাইছো কিন্তু আমি তেনেকুৱা কেছ আইডেণ্টিফাই চাই আছো আমাৰ পুৰণা ৰেকৰ্ডো চাই আছো কিন্তু কেছ বা হেৰি পোৱা নাই কিন্তু মানুহে পাব্লিকে কৈছে যে এনেকুৱা আছে ঠিক আছে